हेलो एवरीवन मैं विस्मिताई आपनालोक सकलोके मोर एटा नतुन रेसिपि भिडिओলৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো সৰু মাছ পাতত দিয়া এটা ৰেচিপি আশা কৰিছো ভিডিওটো চাই সকলোৱে ভালেই পাব আৰু আজি মই এটা বেলেগ ষ্টাইলত বনাই দেখাম দেই আপোনালোকক সেইকাৰণে ভিডিওটো শেষলৈকে চাই থাকিবচোন তো এয়া মই এতিয়া গেছটো জ্বলাই কলপাতখন দুইটা সাইডে অলপমান এনেকে হেকি লৈছো আপোনালোকে ইচ্ছা কৰিলে ৰদটো হেকিব পাৰে কিন্তু মই মানে মাছ ৰাতি পুৰিবলৈ ললো সেইকাৰণে মই গেছতে এনেকে হেকি লৈছো অলপমান বহুত বেছিও হেকিব নালাগে কলপাতখন দুইটা সাইডে ধুনিয়াকৈ লেৰেলি যোৱাকৈ হেকি ললেই হ'ল বহুত বেছিও একেবাৰে কোলা কৰি হেকি লব নালাগে অলপমান লেৰেলি গলেই হ'ল তো এয়া মই এতিয়া এখিনি ৰেডি কৰি ললো পিয়াজ নহৰু আদা ধনিয়া আৰু জলকীয়া এখিনি ইনগ্ৰেডিয়েন্টস লাগে তো মই এখিনি ৰেডি কৰি ললো আৰু এয়া এতিয়া কলপাতখন ধুনিয়াকৈ এনেকে মেলি লৈ তাতে মই এতিয়া এয়া মাছ তাৰ পিছত এয়া ধনিয়া অলপমান আৰু পিয়াজ আৰু এয়া নহৰু আদা জলকীয়া গোটেইখিনি দি এনেকে ধুনিয়াকৈ এতিয়া হানিব দিম মানে মই কলপাতখন বন্ধাত ভাল নহব বুলি হাজবেণ্ডে ক'লে বোলে ময়ে বান্ধি দিম ময়ো বেয়া নাপালো আৰু তেওঁক ক'লো বোলো হানি পেলাই ধুনিয়াকৈ বান্ধি দিয়া তো ইয়াতে মই ভিডিঅ'হে কৰি আছো দেই তেওঁ এয়া হানি আছে আৰু ইয়াৰ এখিনি ধুনিয়াকৈ চবখিনি মিক্স কৰি ল'লে আৰু তাতে তেল আৰু নিমখ এখিনি আপোনালোকে জোখমতে দি ল'ব মই অলপ অলপ দিছো পিছত এড কৰি ল'ম আৰু এয়া এতিয়া এনেকৈ এখিনি ধুনিয়াকৈ ভাজ কৰি লৈ কলপাতখন দুটা ভাজ দি পেলাই তাৰ পৰা এখিনি এনেকৈ কোনো সাইডে যাতে ওলাই যাব নোৱাৰে এনেকৈ ধুনিয়াকৈ কলমাৰলি দি কলপাতৰে এডাল কলমাৰলি দি পেলাই ধুনিয়াকৈ বান্ধি দিছে তো দেখিছেই নহয় আপোনালোকে এনেকৈ দুইটা সাইড বান্ধি ল'লেই হ'ল তো আমাৰ এটা কলপাতত বন্ধা কাম শেষ হৈ গ'ল এতিয়া আৰু পুৰিবহে লাগে এইটো এটা কেনৰ বটল আছিলে ভাবিলো আজি ইয়াতে ট্ৰাই কৰি চাওঁচোন আৰু জুইত পুৰিম বুলি ভাবিছো গেছত বাৰু ট্ৰাই কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো যদি ইচ্ছা কৰে আপোনালোকে যদি ঘৰত থাকে এনেকুৱা বটল এবাৰ ট্ৰাই কৰি চাব তো এয়া জুইৰ ব্যৱস্থা নাছিলে বাৰু হাজবেণ্ডে কৰবাৰ পৰা খৰি চাৰিডাল মান আনি দিলে আৰু এনেকে তাগাৰি এখনতে ধুনিয়াকৈ জুই জ্বলাই পুৰিব লৈছো আৰু ইয়াতে উল্টাই পাল্টাই থাকিবলৈ একো মানে প্ৰবলেম নাই জুই জ্বলাৰ পিছত তাতে দি থৈ দিলেই হ'ল আৰু কুকাৰত বা কেৰাহীত দিলেতো দুইটা সাইডে সিজিব নিসিজে সেইটো এটা টেনচন থাকে তো মই এনেকৈ পুৰি খাই পেলাই মানে বেছি ভাল লাগিব বুলি ভাবিছো তো আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাব আৰু এয়া আমাৰ হৈয়ে গ'ল পুৰা অঙঠাটো অলপ টাইম থৈ দিছিলোঁ তো এয়া এতিয়া আমি উলিয়াই আনিলোঁ আৰু এতিয়া মাছ পোৰাখিনি উলিয়াই ধুনীয়াকৈ আকৌ সানিম আৰু নিমখটো আপোনালোকে জোখমতে চাই ল'ব যদি কম হয় পিছত আকৌ এড কৰিব পাৰিব মই অলপমান দিছিলোঁ আৰু তেলো অলপমান এড কৰি ল'ম কেঁচা তেল অলপ দিলে খাবলৈ ভাল লাগে আৰু গোন্ধটোও ভাল লাগে টেষ্টটো বেছি ভাল হয় এয়া এতিয়া এইখিনি এনেকৈ উলিয়াই লৈছোঁ এনেকৈ সৰু মাছ পাতত দি খোৱাটো মোৰ বহুত প্ৰিয় আপোনালোকেও খাই ভাল পায়নে বাৰু কমেণ্ট কৰি জনাবচোন কোনে কোনে ভাল পায় তো এয়া এতিয়া মই ইয়াতে অলপমান ধনিয়া পাত দি দিলোঁ কেঁচা ধনিয়া গোন্ধটো ভাল আহিব তেতিয়া আৰু এতিয়া এইখিনি অলপমান তেল দি পেলাই এতিয়া ভালকৈ সানিম ধুনীয়াকৈ মাছখিনি অলপমান গুড়া হোৱাকৈ আৰু বেছি গোটা গোটা হৈ থাকিলেও ভাল নালাগে দেখিছে নহয় কি ধুনীয়াকৈ পূৰা পিটিকা টাইপত হৈ গৈছে আৰু তো ইয়াতে অলপমান মই নেমু চুকি দিছোঁ নেমু দিলে তাৰে টেষ্টটো আৰু দুগুণ ধুনীয়া হয় তো আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব দেই আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই নতুন নতুন এনেকুৱা ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিলোঁ বাই বাই আকৌ আহিম এটা নতুন ভিডিঅ'লৈ